It's really hard যেতিয়া আপুনি তেওঁক মেছেজ কৰাৰ পাছতো তেওঁ আপোনাৰ মেছেজৰ গুৰুত্ব নিদিয়ে। এটা কথা সঁচা যে আমি তেওঁৰ লগত সময় কটাব বিচাৰোঁ, যে আমাৰ লগত কথা বতৰা অলপো ইণ্টাৰেষ্টেড নহয়। প্ৰত্যেকবাৰে অৱহেলিত হোৱাৰ পাছতো তেওঁকে বাৰে বাৰে বিচাৰোঁ। আমি সেইজনক বেছি বিচাৰোঁ যিজনে আমাক অলপো গুৰুত্ব নিদিয়ে, অলপো বুজিব চেষ্টা নকৰে তেওঁৰ প্ৰতি থকা ভাল পোৱা। যদি ভাগৰি পৰিছে আঁতৰি আহক আপুনি। অকলশৰে যিমান চেষ্টা কৰিলেও এটা সম্পৰ্ক জীয়াই ৰাখিব নোৱাৰে যদি সম্পৰ্কটোত আনজনৰ অলপো গুৰুত্বই নাই। এটা সম্পৰ্কত আপোনাৰ ভাল পোৱা উজাই দিয়াৰ কোনো প্ৰয়োজন নাই। অপেক্ষা তেওঁলৈ কৰক যাৰ লগত আপুনি সুৰক্ষিত। ভাল সেইজনক পোৱা যাৰ সন্মুখত হাজাৰখন সুন্দৰ মুখ থাকিলেও তেওঁৰ চকুৱে কেৱল তোমাৰ মুখখনি চাবলৈ বাট চাই ৰয়। মই এনেকুৱা এজন নিবিচাৰোঁ যিয়ে দুদিনৰ বাবে আহি চিৰদিন কুন্দুৱাই থৈ যায়। এনেকুৱা এজনহে বিচাৰোঁ যিয়ে মোক পাই কেতিয়াও আনৰ কথা ভাবিবই নোৱাৰে।